হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? সকলো ভালে আছে নিশ্চয়। আৰু আজি মই এনেদৰে সাজি কাচি ক'ত যাবলৈ ওলাইছোঁ জানেনে? আমাৰ কমাৰ গাঁৱত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত যিখিনিয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে তাৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান পাতিছে, তালৈকে যাবলৈ ওলাইছোঁ। আৰু আমি কেইগৰাকী মানে কোৰাছ পৰিৱেশন কৰিম। আপোনালোকেও আমাৰ অনুষ্ঠানটো চাই থাকিবচোন কেনেকুৱা হয়। এয়া চাওক, মই আহি মিটিঙৰ ঠাই পাই গ'লোহি আৰু আহিয়ে মই মাৰি ল'লোঁ মেথনি। আৰু এয়া চাওক, এইটো আমাৰ সভাগৃহ, তাত মানুহ গোট খাই আছে, তাতেই মিটিংখন হ'ব। আৰু এয়া মোৰ লগৰীয়া ফটো মৰাত ব্যস্ত হৈ আছে। এয়া আমি আহি ষ্টেজৰ পাছফালে থিয় হৈ আছোঁহি, কাৰণ প্ৰথমতে আমাৰ কোৰাছটো পৰিৱেশন কৰা হ'ব। সেয়েহে আমি দুই এজনীকে আহি আৰু ইয়াত গোট খাইছোঁহি। আৰু এই জেগাডোখৰত ৰৈ বহুত ভাল লাগিছে, কৈছোঁ নহয়। পাছফালৰ পৰা একদম বতাহ এজাক আহি আছে। আৰু এয়া চাওক, কথা পতাত পূৰা ৰাইজ ব্যস্ত হৈ আছে। এয়া দেখিছেনে? ময়ো তেওঁলোকক মাতি দিম বাৰু, ৰ'ব। সেইজনী বীণা নবৌ আপোনালোকে চিনি পাইছেনে বাৰু? আগতে মোৰ এটা ভিডিঅ'ত দেখিছেই। ৰ'ব, মই তেওঁলোকক মাতি দিছোঁ। এইজনী চাওক, এইজনী বীণাপাণি ফুকন নবৌ আৰু এইজনী ৰুবিনা। আৰু তেওঁলোকে কি কৈ আছে আপোনালোকে শুনা নাই, কাৰণ মই মিউট কৰি দিব লগা হ'ল, কাৰণ সভাগৃহত এটা সংগীত বাজি আছে আৰু মোৰ কপিৰাইট আহি যাব। সেইকাৰণে মই কি কৰিলোঁ, কথা বতৰাখিনি মিউট কৰি দিলোঁ। আৰু এইজনী হৈছে চুমি, এইয়া জিভাখন যে দেখুৱাই আছে, তাইৰ নামটো হৈছে চুমি। আৰু এয়া মঞ্চত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিশ্বৰ চন্দে চন্দে শীৰ্ষক গীতটো আমি পৰিৱেশন কৰি আছোঁ। আমিনো কেনেকুৱা সংগীত পৰিৱেশন কৰিছোঁ আপোনালোককো অকণমান শুনাম বাৰু। আৰু এইফালে হাৰমনিয়াম বজাই আছে বীণাপাণি নবৌৰ হাজবেণ্ড তনুজ দা, দেখুৱাইছোঁ দেই। আৰু সেয়া অংকুৰ দাদা। আমি আহি এতিয়া সংগীতটিৰ একেবাৰে শেষৰ পৰ্যায়ত অৱতীৰ্ণ হৈছোঁহি। অলপ পাছত আমি মঞ্চৰ পৰা নামি যাম। আৰু এতিয়া চাওক, আমি সংগীতটো পৰিৱেশন কৰি আছোঁ আৰু গোটেইখিনি আপোনালোকক নেদেখুৱালোঁ দেই, যিহে গাইছোঁ, আৰু দুখ দাই হ'লে নধৰিব দেই। আৰু এয়া চাওক, আমাৰ সংগীতটি এতিয়া শেষ হ'ব হৈছে। আমি এতিয়া মঞ্চৰ পৰা নামি যাম। মঞ্চৰ পৰা নামি গৈ আপোনালোকক সভাগৃহটো দেখুৱাম। এয়া চাওক, একেবাৰে অভিভাৱক, কীৰ্তিমান ছাত্ৰ ছাত্ৰী, বিশিষ্ট অতিথিৰে সভাগৃহ আৰু মঞ্চ ভৰি আছে। মঞ্চত বিশিষ্ট অতিথিসকলে এতিয়া ভাষণ দিবলৈ আৰম্ভ কৰিছে। এই আছক, ফাইনেলি অনুষ্ঠানৰ পৰা ঘৰ পাই গ'লোহি। আৰু এতিয়াহে চাওক, বহি লৈ ভালদৰে আপোনালোকৰ লগত অনুষ্ঠানটোৰ কথা পাতিম। আৰু এইটো দেখিছে,
এইটো 7 আপৰ বটল লৈ আহিছোঁ কাৰণ ইমান গৰম নহয় আজি মানে আমাৰ অঞ্চলটোত আকৌ কাৰেণ্ট কাটি দিলে মানে কিবা এটা বিজুতি ঘটিছে বুলি তেওঁলোকে জনাইছে আৰু এতিয়া অলপ আগতে আহিছে কাৰেণ্টটো কিন্তু অনুষ্ঠানত আমি কিন্তু বহুত কষ্ট পালোঁ আৰু জেনেৰেটৰ লগাবলগীয়া হ'ল তাৰ পাছতে অনুষ্ঠানটোৰ কথা কওঁ আহক আজি আছিল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু কমাৰগাঁও আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত গোলাঘাট জিলাৰ যিখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কীৰ্তিমান ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আৰু সেই অনুষ্ঠানত মই এইটো ড্ৰেছেৰে দেখিছেনে আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কোৰাছ আমি পৰিৱেশন কৰিলোঁ আৰু যেনে তেনে দেই ভুল ভ্ৰান্তি নধৰিব আৰু দেখিছেই আৰু তাৰ পাছতে এইটো দেখিছেনে মই আজি মেথনি মৰা ড্ৰেছত আছোঁ মানে আমি হৈছোঁ সোণোৱাল কছাৰী মানুহ মই সোণোৱাল কছাৰীৰ বোৱাৰী সেইকাৰণে এইটো মেথনি মৰা ড্ৰেছত আমি আজি অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ আৰু আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'টো আজি ভালেই পালে বুলি আশা কৰিছোঁ আৰু দেই আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ বহুত ভাল লাগিল বহুত কেইজন কীৰ্তিমান ছাত্ৰ ছাত্ৰী লগো পালোঁ তেওঁলোকৰ লগত কথাও পাতিলোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ সম্ভৱ নহ'ল কাৰণ মানুহৰ আগত মানে লাজো লাগে দিয়কচোন কেমেৰাটো লৈ ঘূৰি ফুৰিবলৈ সেইকাৰণে আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ সেইখিনি তাৰ বাবে দুখিত আৰু প্ৰগ্ৰেমটোৰ সকলোখিনিও দেখুৱাব নোৱাৰিলোঁ আৰু আজিলৈ লৈছোঁ বিদায় বাই বাই টেক কেয়াৰ